গোলাপৰ কাটিঙৰ পৰা কেনেকৈ পুলি উৎপন্ন কৰিব পাৰি আৰু 100% সক্ষম হ'ব সেই প্ৰক্ৰিয়া আজি আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আপোনালোকে নিৰ্বাচন কৰিব লাগিব গোলাপৰ ডালডাল অতি কোমলীয়া হ'লেও নহ'ব, বেছি পৈণত হ'লেও নহ'ব, মিডিয়াম এডাল গোলাপৰ ডাল হ'ব লাগিব। আৰু গোলাপৰ ডালডাল এটা পেইনৰ সমান হ'ব লাগিব। ইয়াৰ জোখটো এইযোৰ চাওক, এটা পেইনটোৰ ইয়াৰ সমান জোখ এটা হ'ব লাগিব। আৰু সেউজীয়া হৈ থাকিব লাগিব, সেউজীয়া ডাল আৰু পেইনৰ সমান জোখৰ এটা ডাল হ'ব লাগিব। মই এটা ডাল আনিছোঁ, আপোনালোকৰ ব্যক্ত কৰিছোঁ। এইটো ডাল চাওক, এইটো গোলাপৰ ডাল। ইয়াৰ জোখটো বেছি নহয়। ফুল ইতিমধ্যে লাগি সৰি শেষ হ'ল। এতিয়া ইয়াক আমি কাটিং কৰিম। কাটিং কৰাৰ আগতে প্ৰথমতে আমি আমাৰ অস্ত্ৰ শস্ত্ৰখিনি যিখিনি আমি ব্যৱহাৰ কৰিম কাটিঙত, এই কেঁচি আৰু এইখন নাইফ চুৰি, এই দুখন আমি প্ৰথমতে পিউৰিফাই কৰি ল'ব লাগিব, চাফা কৰি ল'ব লাগিব, যাতে ইয়াত কোনো বেক্টেৰিয়া বা বীজাণু ইয়াত নাথাকে। গতিকে চাফা কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম, অকণমান কটন ল'ম, তোলাত আমি ঘৰত নাথাকিলেও কোনো চিন্তা নাই, আমি হেণ্ড ৱাছ থাকে, ডেটল হ'লে ভাল হয়, ডেটল বা স্প্ৰিট হ'লে ভাল হয়। ডেটল বা স্প্ৰিট যদি নাই, হেণ্ড ৱাছ অকণমান এটা বুন্দ ল'ম, হেণ্ড ৱাছৰ বুন্দ এটা লৈ আমি ইয়াৰ ধাৰকেইটা বৰ ধুনীয়াকৈ চাফা কৰি লওঁ। এই ধাৰকেইটা এই ধৰণে আমি ইয়াৰ ধাৰকেইটা চাফা কৰি লৈছোঁ। এয়া ধাৰকেইটা আমি চাফা কৰিলোঁ। এই কটাৰীখনৰো বা এই চুৰিখনৰো আমি ধাৰকেইটা ধুনীয়াকৈ চাফা কৰি ল'লোঁ। এতিয়া চাফা আমাৰ হৈ গ'ল, প্ৰথম পৰ্যায়ৰ কাম হ'ল। দ্বিতীয়তে আমি এতিয়া ইয়াক কাটিং কৰিব লাগিব। কাটিং কৰিব লাগিব কিমান, 6 ইঞ্চি জোখত, 6 ইঞ্চি জোখত আমি ইয়াক টুকুৰা কৰোঁ। প্ৰথমতে চাওক, ইয়াৰ বৰ হোল থাকে, বৰ সাৱধান। এটা 6 ইঞ্চি, এটা, দুটা, আমি 3টা ডাল উলিয়ালোঁ। এতিয়া এই পাতবিলাক আমাক নালাগে, আমি এক্সট্ৰা এই পাতবিলাক কাটি পেলালোঁ। 3টা হ'ল। এইকেইটাও বহুতে কৰে, হয়, ইয়াৰ পৰা উৎপন্ন নোহোৱা নহয়। তথাপিতো বাৰু মই আৰু এটা ইয়াৰ লৈ ল'লোঁ। ইয়াৰ পৰাও হয়, কিন্তু বহুত দিন সময় লাগে আৰু ফুল ফুলিবলৈ বৰ দেৰি লাগে। সেইকাৰণে একেবাৰে কোমলীয়া অংশটো বৰ ভাল নহয়। আমি প্ৰথমতে প্ৰয়োজনীয় ডালকেইটা কাটি ল'লোঁ। এই চাৰিটা আমি ডাল লৈছোঁ। ইয়াৰ পাতবিলাক আমি চাফা কৰিম আৰু এই হুলবিলাক আমি চাফা কৰিম। এই হুলবিলাকে নহ'লে আমাৰ পিছত প্ৰতিপাল কৰোঁতে আমাক অপকাৰ কৰিব পাৰে। হুলখিনি আমি চাফা কৰি ল'লোঁ। এটা, ইয়াত হুল নায়েই, দুটা, 3টা। প্ৰথমতে আমি ইয়াৰ গুৰিটো আকৌ চাই ল'ব লাগিব। গুৰিৰ ফালে পিছফালে এই যে দেখিছে আপুনি দেখিছে, এতিয়া এইটো আমাৰ কলি ওলোৱা এটা গাঁঠি আছে। এই গাঁঠিটোৰ তলত আমি 45 ডিগ্ৰী এংগেলত ইয়াক এই ধৰণে কাটি দিম। এইখন কাটিলোঁ, এটা হ'ল। ইয়াক আমি কাটিম, এইটো হ'ল, ইয়াৰ এইটো হ'ল, এইটো কাটিলোঁ, ইয়াৰ থাৰ্ড, এইটো কাটিলোঁ। 4টা আমি কাটিলোঁ। কটা আমাৰ কাম হ'ল। ইয়াৰ পিছত আমি ইয়াৰ গুৰিবিলাক যিখিনি কাটিছিলোঁ, গুৰিবিলাক অকণমান এনেকৈ ছালটো এৰুৱাই দিম, যাতে ইয়াৰ পৰা অতি সহজতে শিপাডাল ওলাই যায়। অকণমান এৰুৱাম, বেছি নহয়, অলপ উলিয়াই দিছোঁ, এৰুৱাই দিছোঁ। এয়া ছালবিলাক আমি এৰুৱাই দিলোঁ। এনেকৈ ধৰণে এৰুৱালোঁ। আপোনালোকে নিজৰ ঘৰতো এইটো কৰিব পাৰিব। অতি সহজ প্ৰক্ৰিয়া। এইটো হৈ গ'ল আমাৰ কাম। মই 4টা ডাল ল'লোঁ।
এই 4টা ডাল এতিয়া মই পানীত ভিজাই থ'ম কিছু সময় 10 মিনিট 15 মিনিট ইয়াক পানীত ভিজাই থৈ দিব লাগিব। মনত ৰাখিব গোলাপ কাটিং কৰিবৰ সময়টো মেইন কথা। খুব গৰম হ'লে গোলাপ কেতিয়াও গ্ৰ' নহয়, উৎপন্ন নহয়। গতিকে ঠাণ্ডা দিনত মানে আচলতে একে পাৰফেক্ট টাইমটো হ'ল দুৰ্গা পূজাৰ পিছত একেবাৰে নৱেম্বৰলৈকে। আৰু জানুৱাৰী ফেব্ৰুৱাৰীটো আপোনালোকৰ হয় কিন্তু বহুত মিছ হয়, সম্পূৰ্ণ নহ'ব। গতিকে মই আপোনালোকক ক'লোঁ সময়টো একদম ঠাণ্ডা দিনত ল'ব। ঠাণ্ডা গৰমীয়া এটা নাতিশীতোষ্ণ এটা পৰিৱেশ যেতিয়া থাকিব, সেই পৰিৱেশটোত আপোনালোকৰ গোলাপ অতি সোনকালে উৎপন্ন হ'ব। এতিয়া আমি প্ৰথমতে ইয়াৰ মাটিখিনি আমি প্ৰস্তুত কৰিম। মাটি গোলাপ কৰিবৰ কাৰণে একেবাৰে সহজ উপায়। মাটি প্ৰস্তুত কৰিবৰ কাৰণে আপুনি মনত ৰাখিব বাৰীৰ মাটি লাগিব। বাৰীৰ একদম আমাৰ সাধাৰণ মাটি আপুনি ল'ব। এইটো সাধাৰণ মাটি লৈছোঁ 50%, 50% ল'ব। ধুনীয়াকৈ গুড়ি কৰি ল'ব, শুকুৱাই ল'ব। শুকুৱাই ল'লে তাৰ ভিতৰত থকা বিভিন্ন ধৰণৰ কীট পতংগ, বেক্টেৰিয়াই গোলাপক বৰ আক্ৰমণ কৰে। বেক্টেৰিয়া আৰু কীট পতংগবিলাক নোহোৱা হৈ যাব। ইয়াৰ পিছত আপুনি গোবৰ, আমাৰ বাৰী চুকত থাকেই গোবৰ, প্ৰায়ে যোৱা যায়, কিনিবলৈও পায় আজিকালি অতি সহজতে। গোবৰ দিব আপুনি 25%। আৰু আটাইতকৈ ডাঙৰ গোলাপত সেই বস্তুটো লাগে, সেইটো হ'ল বালি, আমাৰ নদীৰ বালি। এই নদীৰ বালি এনেকুৱা ৰঙা বালিটো আপুনি 25% ৰঙা বালি, 25% গোবৰ আৰু বাৰীৰ মাটি আপুনি ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ব। মিহলাই ল'লোঁ। মিহলোৱাৰ পিছত আপুনি যিকেইটা পাত্ৰত গোলাপ কাটিং ধৰিব, এই গোলাপ পাত্ৰকেইটা আপুনি, মই সাধাৰণতে এই দুটা কাপ গিলাচ ইয়াতে গোলাপ গ্ৰ' কৰিছোঁ। আপোনালোকক দেখুৱাম মই অকণমান সময়ৰ পিছত। ইয়াত ধুনীয়াকৈ ফুটা কৰি ল'ব যাতে পানী কোনো কাৰণে এতিয়া জাম নহয়। পানী জাম হ'লে গোলাপ শিপাবিলাক অতি সোনকালে মৰি যাব আৰু গোলাপটো শুকাই যাব। ধুনীয়াকৈ ফুটা কৰি ল'ব। 2-3টা ফুটা কৰিব। কৰি ইয়াত মাটিখিনি ধুনীয়াকৈ ভৰাই দিব। অতি সহজতে মাটিখিনি ভৰাই দিব। লাহে লাহে অলপ টিপি দিব। ইয়াতো মাটিখিনি ভৰাই দিব। মাটি ভৰাই আপুনি লাহে লাহে টিপি দিলে আমাৰ মাটি প্ৰস্তুত হ'ল, পাত্ৰ প্ৰস্তুত হ'ল। এতিয়া আমি ইয়াত গোলাপ প্ৰতিষ্ঠা কৰিম। গোলাপ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি ইতিমধ্যে যি 4ডাল ডাল এই কাটি থৈছিলোঁ, এইকেইডাল আমি অকণমান ৰুটিং হৰম'ন লগাব লাগিব। এতিয়া ৰুটিং হৰম'ন বজাৰত আপোনালোকে এভেইলেবল পায়, বহুত কম দামতে পায়। 35 টকাৰ পৰা 100-150 টকাৰ ভিতৰত ৰুটিং হৰম'ন পায়। আৰু ৰুটিং হৰম'ন কিনোতে আপোনালোকে সাৱধান হ'ব। ৰুটিং হৰম'ন 3 ধৰণৰ থাকে। হাৰ্ড উডৰ গ্ৰ' কাৰণে এটা ৰুটিং হৰম'ন থাকে। মিডিল উডৰ একে ছফ্ট নহয়, হাৰ্ড আৰু ছফ্টৰ মাজত মিডিল উডত থকা এটা হৰম'ন থাকে। আৰু একদম ছফ্ট উড গ্ৰ' কৰাৰ এটা হৰম'ন থাকে। এই 3টা হৰম'নৰ মই যিটো ব্যৱহাৰ কৰি আছোঁ, এইটো বজাৰত আপুনি পাব প্লেনেট 8। এইটো 3টাৰে কাম দিয়ে। হাৰ্ড উডতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, মিডিল হাৰ্ডতো পাৰিব আৰু একে ছফ্ট উডতো পাৰিব। এই গোলাপটো পৰে এতিয়া হাৰ্ড নহয়, এইটো মিডিলত পৰে। বগনভেলিয়া এইটো হাৰ্ড উডত পৰে। গতিকে আৰু আপোনালোকে জবা ফুল বা আপোনালোকৰ ডালিয়া, নাৰ্জী ফুল, এইবিলাক আপুনি ছফ্ট কৰিব। মই পৰ্যায়ক্ৰমে আপোনালোকৰ ডালিয়া কেনেকৈ কাটিং কৰে, নাৰ্জী ফুল কেনেকৈ কাটিং কৰে সেয়া দেখুৱাম। এতিয়া আমি গোলাপলৈ আহিলোঁ। গোলাপত আপোনালোকে এই হৰম'নটো যিখিনি আমি লাহে লাহে অকণমান চাফা কৰি দিছিলোঁ, এইখিনি এনেকৈ ধুনীয়াকৈ আমি লগাই দিওঁ। বৰ ধুনীয়াকৈ লগাব, কঞ্জুচি নকৰিব। একে ধুনীয়াকৈ লাগিল। অকণমান সময় এনেকৈ ওপৰত থৈ দিব, শুকাওক, নহ'লে মাটিৰ লগত মিক্স হৈ যাব। ইয়াত এডাল লগাই দিলোঁ।
এইডাল হ'ল দুডাল, মই 4ডাল লৈছিলোঁ। এইডাল এডাল লগালোঁ আৰু এইডাল 4 নম্বৰডাল, এই 4ডাল মই ল'লোঁ। এই 4ডাল কাটিং ল'লোঁ, ইয়াৰ কাম নাই থলোঁ। এতিয়া এই যিখিনি মাটি লৈছিলোঁ, মাটিখিনিত আপুনি মই এটা পাত্ৰত দুডাল কৰি দিম। এনেকৈ এটা ফুটা কৰিব, এইটো এটা ফুটা, এইটো এটা ফুটা, দুটা ফুটা কৰিলে, দুটা ফুটা কৰাৰ পিছত এই এনেকুৱাকৈ আপুনি ইয়াত একে হেঁচি দিব আৰু এডাল ইয়াত এনেকৈ দি ইয়াক ধুনীয়াকৈ এনেকৈ টিপি দিব, এনেকৈ টিপি দিব। নিশ্চয় দেখিছে আপোনালোকে, এনেকৈ টিপি দিছোঁ, এনেকৈ টিপি দিব, এনেকৈ টিপি দিব। ইয়াতো দুটা ফুটা কৰিলোঁ, এটা দুটা ফুটা কৰাৰ পিছত আপোনালোকে এইটো এনেকৈ লাহেকৈ ভৰাব। ভৰাওঁতে সাৱধান হ'ব যাতে সেই ৰুটিং হৰম'নখিনি এৰি নাযায়। দুটা, তাৰপিছত এইটো দুডাল। আমাৰ কাটিং প্ৰস্তুত হৈ গ'ল, কাটিং দুটা প্ৰস্তুত হ'ল। অতি সহজতে এতিয়া ইয়াক সম্পূৰ্ণভাৱে ভিজাই ইয়াক পানী দি দিব আৰু 5 দিন ধৰি ইয়াক পানী দিব নালাগে। ইয়াৰ পানী পাই ই জিপ ল'ব। তাৰপিছত আপুনি 5 দিনৰ পিছত চাব, যদি এইটো শুকাই গৈছে, বেছিকৈ যদি শুকাইছে তেনেহ'লে আপোনালোকে তাত পানী অকণ পানী দিব। আৰু এটা কথা লক্ষ্য কৰি থাকিব যাতে ইয়াত পানী জমা নহয়, পানী জমা হ'লে ই আৰু উৎপন্ন নহয়। গতিকে মই ইয়াত পানী দি দিলোঁ, বৰ ধুনীয়াকৈ ইয়াত পানী দি দিয়ক। এনেকুৱাকৈ আপোনালোকে বটল এটাকে পানী দিব, যাতে মগেৰে দিলে আপোনালোকে মাটিখিনিয়ে ডিষ্টাৰ্ব হ'ব পাৰে। ইয়াত যিখিনি মাটি দিছোঁ ইয়াতকে সম্পূৰ্ণ পানী দিলোঁ। পানী ইমানকৈ দিব যাতে তলফালে ওলাই যায়। হ'ল, অলপ সময়ৰ পিছত ওলাই যাব, ইয়াৰ পানীটো বাহিৰ হৈ যাব, আপোনালোকে চিন্তা নকৰিব। ইতিমধ্যে আমাৰ কাটিং হৈ গ'ল প্ৰস্তুত। এতিয়া এইটো আপোনালোকে অকণমান ঠাণ্ডা জেগাত 5 দিন ধৰি থৈ দিব। ইয়াক একেবাৰে নুচুব, চুলেই ইয়াৰ কোঁহ ওলোৱাত বাধাৰ সৃষ্টি হ'ব। নুচুব, 5 দিন ধৰি ইয়াক থৈ দিব। যেতিয়া সৰু অলপ কোঁহ ওলাব, অকণ দুটা এটা কোঁহ ওলাব, তেতিয়া লাহেকৈ এনেকৈ ধৰি আনি আপোনালোকে কমাৰ ৰ'দৰ জেগাত দিব। এতিয়া চাওক, এয়া মই কৰিছিলোঁ মাত্ৰ 30 দিনৰ মূৰত ইয়াৰ এইটো অৱস্থা হ'ল। এইটো চাওক, 30 দিনৰ মূৰত এইটো অৱস্থা হ'ল। ইয়াত ধুনীয়া, ইমান ধুনীয়াকৈ ওলাইছে, দেখিছেনে? ইমান ধুনীয়া ইয়াৰ পাত ওলাইছে, দেখিছে? ইমান ধুনীয়া ধৰণে ওলাইছে পাত। আৰু ইয়াত শিপা, এইটো চাওক, ইয়াৰ শিপাটো মই দেখা নাই। ইয়াৰ আৰু কেইদিনমান সময়টো শিপাটো চাপ দেখিবৰ কাৰণে অলপ সময় লাগিব। এই শিপাটো মই দেখা নাই। ইয়াৰ কিন্তু শিপা বৰ ধুনীয়াকৈ দেখা পাইছোঁ। এইয়া চাওক, আপোনালোকে চাওক শিপা, এই শিপা দেখিছেনে? এই শিপা ওলাইছে। আৰু অলপ দিনৰ পিছত মই এইটো কি কৰিম, কেঁচি দি কাটি ফালিম। ফালি ইয়াত দুডাল আছে, দুডাল এনেকৈ উলিয়াই পেলাই মই টাবত ইয়াক প্ৰতিষ্ঠা কৰিম। আৰু টাবত প্ৰতিষ্ঠা কৰা টাবত প্ৰতিষ্ঠা কৰা নিয়মটো বৰ উজু, যদিও ইয়াৰ টেকনিকেল কথা বহুকেইটা কথা তাত জড়িত হৈ আছে। যদি আমি সঠিকভাৱে সেই টাবত গোলাপ প্ৰতিষ্ঠা নকৰোঁ, তেনেহ'লে আমাৰ গোলাপ কেতিয়াও জি নাথাকে। আৰু এটা কথা মনত ৰাখিব, গোলাপ কাটিং আপোনালোকে দেশীয় গোলাপবিলাকৰ কাটিং কৰিব। বগা, আমি দেশীয় 3টা গোলাপ পাওঁ, বগা, ৰঙা আৰু পিংক। এই 3টা গোলাপৰ কাটিং কৰিব। তাৰপিছত আমাৰ বিদেশী যিবিলাক গোলাপ বিভিন্ন ধৰণৰ ৰঙৰ বজাৰত পায়, নাৰ্চাৰীটো পায়, সেই গোলাপবিলাক আপোনালোকে কাটিং কৰিলে কেতিয়াও নিজিয়ে, ইয়াত আমাৰ ইয়াৰ পৰিৱেশত নিজিয়ে। তাক আপোনালোকে গ্ৰাফটিং কৰিব লাগিব। এই কাটিঙৰ পিছত ইয়াত ড্ৰাফটিং কৰিব লাগিব। ড্ৰাফটিং কৰাৰ নিয়মটো মই আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত ক'ম। আজিলৈ মই ইমানখিনিয়ে ক'লোঁ। এই ভিডিঅ'টোৱে যদি আপোনালোকক কিবা সহায় সহযোগ কৰিছে, অকণমান হ'লেও যদি গাৰ্ডেনিঙৰ ক্ষেত্ৰত যাৰ হবি আছে, বা যি ঘৰৰ ছাদৰ ওপৰতে হওক বা ফুলনি বাগিচাতে গোলাপ নিজেই সৃষ্টি কৰা গোলাপ, নিজেই জন্ম দিয়া গোলাপৰ ফুল ফুলাব বিচাৰিছে, তেওঁলোকক যদি কিবা সহায় সহযোগ কৰিছে, তেনেহ'লে
মোৰ লাইক আৰু ছাবস্ক্ৰাইব কৰি মোক ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ আগত দিবৰ কাৰণে উৎসাহিত কৰে। লগতে আপোনালোকে যদি কিবা পৰামৰ্শ লাগে গোলাপ বা বুগনভিলিয়া বা এনেধৰণৰ কিবা পৰামৰ্শ যদি গোলাপ কাটিঙৰ বিষয়ে পৰামৰ্শ আপোনালোকে বিচাৰে তেনেহ'লে মোক তলত আপোনালোকে কমেণ্ট বক্সত লিখিব। মই আপোনালোকে যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।